আগৰ পৰাই চিন্তা কৰি আছিলে যে ইয়াতে লোকেল এজন কেণ্ডিডেট লাগে। সি অন্য জাতি জনগোষ্ঠীৰ হ'ব পাৰে, কিন্তু লোকেল বিচাৰিছে। সেই হিচাপত UPPL দলে ৰাইজে বিচৰা ধৰণে ৰাইজক সেই মুদেইবাৰী সমষ্টিবাসীক সন্মান জনাই মোক মানে লোকেল কেণ্ডিডেট হিচাপে মনোনীত প্ৰাৰ্থী হিচাপত মোক ঘোষণা কৰিলে। এই হিচাপত ৰাইজে মোক আজি আদৰি লৈছে। আৰু বিকল্প ৰাজনীতি যিহেতু চলি আছে আমাৰ BTC অঞ্চলত, পৰিৱৰ্তন এটা ধুমুহা চলিছে। সেই পৰিৱৰ্তন ধুমুহা আৰু যিহেতু BTR এটা শান্তি চুক্তি, এই শান্তি চুক্তিত বিভিন্ন ধৰণৰ সা সুবিধা আছে। গতিকে সেইটো ইমপ্লিমেণ্ট কৰাৰ স্বাৰ্থত, সেইটো কাৰ্যকৰী কৰাৰ স্বাৰ্থত আমাৰ প্ৰমোদ বড়ো ছাৰৰ সবল নেতৃত্বত মানে আজি সেই শান্তি চুক্তিটো আঁকোৱালি লৈছে। আৰু মুদেইবাৰী সমষ্টি হিচাপত মোক মানে এজন ৰাইজৰ জনপ্ৰতিনিধি হ'ব পৰাকৈ তেখেতসকলে মোক আঁকোৱালি লৈছে। আমি দেখিছোঁ আপোনাক যিহেতু UPPL দলৰ এজন প্ৰাৰ্থী হিচাপে, এজন মানে য়ং কেণ্ডিডেট হিচাপে আমি দেখিছোঁ সকলো জাতি জনগোষ্ঠীৰ মানুহে আপোনাৰ লগত মানে হেলদোল ভাঙি অহাটো পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীসকলক আপুনি এই কি বাৰ্তা দিব? মই সেইটোকে দিওঁ, এজন যুৱক হিচাপত মই সৰু কালৰ পৰাই এটা সমাজ সেৱাৰ এটা এইম আছিলে, উদ্দেশ্য আছিলে। আৰু মই সেই অঞ্চলত আজি মেচকা অঞ্চলত আমি অফিচ উদ্বোধনী কৰিছোঁ। সেই অঞ্চলত মই বিভিন্ন সামাজিক কাম কাজত, বিহুৱেই হওক, পূজাই হওক, বিভিন্ন খেল ধূলা হওক, সেই সকলো সময়ত মই সমাজ লগত জড়িত হৈ আছিলোঁ। আৰু তেখেতসকলক কিছু সহায় কৰিছিলোঁ। ইয়াৰ কাৰণে তেখেতসকলে ভাবিছে আমি লোকেল কেণ্ডিডেট পাইছোঁ আৰু তেখেতক আমি নিৰ্বাচিত কৰিলে নিশ্চয় তেখেতে মানে মই ৰাইজক সেৱা কৰিব বুলি তেখেতে মোৰ ওপৰত আশা কৰিছে। আমি গম পাইছোঁ আজিৰ পৰা আপুনি বিভিন্ন গাঁওসমূহত বা চুকে কোণে আপুনি সোমাই পৰিব। আপোনাৰ যিহেতু কেম্পিং আজিৰ পৰা আপুনি ষ্টাৰ্ট কৰিব, সেই ক্ষেত্ৰত আপুনি কি ইছ্যু বা কি ইছ্যু লৈ আপুনি ধৰ ৰাইজৰ ওচৰলৈ যাব? এনে ব্যক্তিগত ইছ্যু বহুত আছে, কিন্তু মই এতিয়া UPPL দলৰ এজন মনোনীত প্ৰাৰ্থী। আমাৰ UPPL দলে এটা মিছন লৈছে, এটা অভিযান লৈছে, এটা ভোট, এটা পৰিৱৰ্তন আৰু এটা সংস্থাপন। সেই BTR শান্তি চুক্তিৰ মাজেদি বহুত সংস্থাপন কৰিব পৰা ব্যৱস্থা অলৰেডি ইয়াতে আছে। ইয়াৰ কাৰণে মই UPPL দলৰ হয় মই মুদেইবাৰী সমষ্টিৰ এজন কেণ্ডিডেট হিচাপত প্ৰতিশ্ৰুতি দিছোঁ। মই নিশ্চয় ৰাইজক সেৱা কৰিম আৰু সেৱা কৰিবৰ কাৰণে মই ওলাই আহিছোঁ। আৰু ৰাইজে যেন মোক সেৱা নকৰে, গতিকে সেৱক হিচাপত মোক থাকিবলৈ দিয়ক। আৰু আহি থকা 4 তাৰিখ এপ্ৰিলত আপোনালোকে আমাৰ UPPL দলৰ যিহেতু চিহ্ন ট্ৰেক্টৰ মানে তাতে কিষাণ থাকিব, ট্ৰেক্টৰ চালটা কিষাণ, সেই ট্ৰেক্টৰৰ ছবিত আপোনালোকে যেন ভোট দি UPPL দলক জয়যুক্ত কৰে। আৰু পৰিৱৰ্তন চৰকাৰ BTC অঞ্চলত আনিবৰ কাৰণে আপোনালোকে এজন ব্যক্তি হয়, এজন শ্ৰদ্ধাশীল নাগৰিক হয় আপোনালোকে UPPL দলক এইবাৰ আঁকোৱালি লওক আৰু নতুন পৰিৱৰ্তন চৰকাৰ আপোনালোকে গঠন কৰক। এইখিনিতে আন এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমি বিভিন্ন মিটিঙত বা BPF দলৰ যিগৰাকী এক্সিষ্টিং মানে MCL তেওঁ এইবাৰ এজন প্ৰাৰ্থী হিচাপে থিয় দিছে। তেওঁ কৈছে যে মোৰ কাৰণে UPPL কোনো ফেক্টৰ নহয় বা মই কোনো মানে চিন্তা কৰা নাই, মই আৰামছে ওলাই যাম। এই ক্ষেত্ৰত আপুনি কি ক'ব? UPPL ফেক্টৰ হয় না নহয় তেখেতে মানে মনত ভালদৰে ৰাখিছে। ইয়াৰ কাৰণে তেখেতৰ মুখত আহিছে যে UPPL ফেক্টৰ নহয়। আমি হাতীক ফেক্টৰ নহয় বুলি ক'লে আমাৰ ভুল হ'ব। হাতী এটা বিশাল জন্তু। তো গতিকে UPPL দল এতিয়া আমাৰ BTC অঞ্চলত বিশাল এটা দল হয়। গতিকে সেইটো তেওঁ ইমান সহজত ফেক্টৰ নহয় বুলি ক'ব নোৱাৰে। তেখেতে জানে যে ব্ৰেইনত আছে তেখেতৰ UPPL বহুত ডাঙৰ এটা হিমালয় পাহাৰ নিচিনা থিয় দিছে। আৰু ইও এটা কথা, মই লোকেল কেণ্ডিডেট হয়, গতিকে সেইটো তেখেতৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ হয়। ভয় খাইছে। এইখিনিতে আন এটি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিহেতু এই BTCC ভাগৰুৱা মহিলা ডাঙৰীয়া বিভিন্ন ধৰণৰ কথা আপোনালোকৰ দলৰ যিজন অধ্যক্ষ প্ৰমোদ বড়োক তেখেতে মিছলীয়া বুলি কৈছে, বা তেখেতে আমাৰ UPP দলক কোনো কাৰণতে তেওঁ ফেক্টৰ নহয় বা আমি মানে 40খন আসন লৈ আমি জয় হ'ম এই কথাটো কৈছে। আপুনি এজন UPPL এই প্ৰাৰ্থী হিচাপে আপুনি কি ক'ব? 2005 চনত তেখেতসকলে 39খন আসন পাইছিলে, 2010 চনত 29খন পাইছিলে আৰু 2015 চনত 19খন পাইছিলে। এইবাৰ তেখেতসকলে এই 2020 চনত 9টা ছিটত আহিব।
গতিকে 40টাৰ সপোন দেখা পালে তেখেতে নহ'ব। আৰু প্ৰমোদ বড়ো ছাৰক তেখেতে আক্ৰমণ কৰি আছে, হয়, কি কাৰণত আক্ৰমণ কৰি আছে আমি বুজিবলৈ পোৱা নাই। তেখেতেও বড়োলেণ্ড বিচাৰি পিনি আন্দোলন কৰিছিল, সশস্ত্ৰ আন্দোলন কৰিছিল, কি স্বাৰ্থত মানে BTC চুক্তি কৰিলে। এতিয়া আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি জুলি থাকিম বুলি এটা BTR শান্তি চুক্তি কৰিছোঁ, তেখেতে সেইটো বহুত জ্বলিছে। আচলতে সেই BTR চুক্তিটো বিভিন্ন জাতি জনগোষ্ঠীৰ, তাতে বড়ো চুক্তি বুলি নাই, তাতে BTR এটা শান্তি চুক্তি। এতিয়া আমাৰ BTR অঞ্চলত নতুনকৈ গঠন হ'ব লাগে। BTR অঞ্চলত মানে আমাৰ এটা দীৰ্ঘদিনৰ কাৰণে এটা শান্তি স্থাপন হ'ব, সেইটো তেওঁ সহ্য কৰা নাই। আৰু উন্নতি হ'ব, তেখেতসকলেতো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ মালিক। আমাৰ প্ৰমোদ বড়ো ছাৰ উন্নতি আৰু শান্তি আৰু প্ৰগতিৰ মালিক।